ৰিয়ান টিভিলৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো হ'ব এপছৰ ৰিলেটেড। বহুতে মোক মেছেজ কৰি আছে যে দাদা এপছৰ কিবা এটা ভিডিঅ' বনাওক, এবডমিনেল মাছলছৰ ওপৰত কেনেকৈ এপছ গঠন কৰিব পাৰিম, কেনেকৈ এপছটো ভিজিবল হ'ব পাৰে। চ' এইটো ভিডিঅ' বিৰাটেই ইম্পৰ্টেণ্ট হ'ব যিসকলে এপছ ৰিলেটেড এক্সাৰচাইজ অলৰেডি জিমত কৰি আছে বা তেওঁলোকে এপছ মাছলটো যোনটো সেইটো ডেভেলপ কৰিব খুজিছে, নহ'লে হয়তো এপছ মাছলটো ওলাব খুজিছে যোনটো অলৰেডি তেওঁলোকৰ ওলোৱা নাই। চ' ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি কিবা কনফিউজন পাইছে এক্সাৰচাইজ ৰুটিনটোত আৰু বা কিবা যদি আপোনাৰ প্ৰশ্ন থাকে তেন্তে কমেণ্ট বক্সটো ইউজ কৰিব। যোনটো কমেণ্ট বক্স আছে তাত আপুনি কমেণ্ট কৰিব যে এইটো এনেকুৱা হ'ব লাগিছিল বা এনেকুৱা হ'ল, মোৰ এনেকুৱা হৈ আছে। তেতিয়া মই কি হ'ব, কমেণ্টবোৰ দেখি পেলাই মই আপোনালোকক ৰিপ্লাই দিবলৈ সহজ হ'ব। চ' কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু মোক ইনষ্টাগ্ৰামত ফ'ল' কৰক ৰিয়ান টিভি আৰু ফেচবুক পেজ ৰিয়ান টিভিটো আজিয়ে লাইক কৰক। তাতো মোক পাৰ্চনেল আপুনি মেছেজ কৰিব পাৰে যাৰ মই উত্তৰ দিবলৈ আপোনালোকৰ ওচৰত আগবাঢ়ি আহিম। চ' ভিডিঅ'টো শেষলৈকে চাব। যদি নতুন ভিউৱাৰ হয় তেতিয়াহ'লে এতিয়াই ছাবস্ক্ৰাইব কৰক। তলত যোনটো ৰঙা বটনটো দেখিছে সেইটো ক্লিক কৰক, ছাবস্ক্ৰাইব কৰক। আজি মই ভাবোঁ এটলিষ্ট 10জন নতুন ছাবস্ক্ৰাইবাৰ হওক বুলি। আৰু ভিডিঅ'টো শেষলৈকে চাব, লাইক কৰিব ভাল পালে ভিডিঅ'টো আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকৰ বন্ধুসকলৰ লগত। ফাৰ্ষ্টত কথাটো হ'ল এপছ মাছলটো। এপছ মাছলটো যেনেকুৱা এটা আপুনি বাইচেপ মাছলছ হওক বা ট্ৰাইচেপ মাছল হওক, এপছো এটা মাছলছ হয়। চ' কথা হ'ল কি, আমি কিছুমান জিমত ভুল কৰি থাকোঁ। সেইটো হৈছে ফাৰ্ষ্ট অফ অল আমি এপছটো ডেইলি ট্ৰেইন কৰোঁ। বহুতক দেখিব চিট-আপ তেওঁলোকে ডেইলি মাৰি আছে বা তেওঁলোকে বেলেগ ধৰণৰ বিভিন্ন ধৰণৰ এপছৰ এক্সাৰচাইজ ৰিলেটেড কৰি আছে তেওঁলোকে ডেইলি। আৰু তেওঁলোকে 100টা 200টা 300টা 500টালৈকে চিট-আপ মাৰিছে, কিন্তু তেওঁলোকৰ ছিক্স পেকটো গঠন হোৱা নাই বা পেটটো কমা। পেট কমাটো আচলতে মেইন যোনটো হৈছে সেইটো হৈছে আপোনাৰ কি, আপোনাৰ অভাৰঅল বডি ফেট পাৰ্চেণ্টেজটো কমিব লাগিব। 1000টা চিট-আপ মাৰিলেও আপোনাৰ ছিক্স পেকটো কেতিয়াও নোলাব যদিহে আপোনাৰ ফেট পাৰ্চেণ্টেজটো হাই হৈ আছে। চ' ফেট পাৰ্চেণ্টেজটো প্ৰথমতে কমাব লাগিব। কেনেকৈ কমাব, সেইটো আপুনি কাৰ্ডিঅ' ৱৰ্কআউট কৰিব লাগিব, আপুনি ডায়েট মেইনটেইন কৰিব লাগিব। প্ৰথমতে যোনটো কেলৰি ভিডিঅ' উলিয়ালোঁ, কেলৰিজটো ইনটেক আপোনাৰ ডেইলি কিমান লাগিব সেইটো কেলৰি আপুনি তাৰপৰা 500 মাইনাছ কৰি আপুনি ডেইলি খাব লাগিব। যদি কেলৰিজ ভিডিঅ'টো চোৱা নাই চাব, মই লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিম। চ' আপুনি অভাৰঅল বডি ফেট পাৰ্চেণ্টেজটো কমালে আপোনাৰ ছিক্স পেকটো কি হ'ব সেইটো আপুনি দেখিবলৈ ষ্টাৰ্ট কৰিব, যদিহে আপোনাৰ ছিক্স পেক মাছলটো ভালদৰে গঠন হৈছে। ভালদৰে গঠন কৰিবৰ কাৰণে ছিক্স পেক মাছলটো আপুনি ৱৰ্কআউট অনলি 2 days কৰিব লাগিব উইকত, সদায় নহয়। আৰু কি ৱৰ্কআউট কৰিব লাগিব, বিগিনাৰ্ছসকলৰ কাৰণে যিখন মই ৰুটিন লৈ আহিছোঁ, 4টা এক্সাৰচাইজ থাকিব অকল। সেইকেইটা দি আপোনাৰ যোনটো ট্ৰেন্সভাৰ্ছ এবডমিনাছ, এক্সটাৰ্নেল অব্লিক্স, ইণ্টাৰনেল অব্লিক্স সকলোতে কাম কৰিব। হোৱাটো হ'ল কি, কেনেকৈ কৰিব লাগিব, কিমানটো ৰেপিটেশ্যন, আপুনি ভিডিঅ'টো শেষলৈকে চাওক। চ' চব গম পাব আপুনি। কিন্তু এটা কথা, যিসকল জেনেটিকেলি কিছুমান ব্লেছড থাকে, যিসকল জেনেটিকেলি ব্লেছড তেওঁলোকৰ হয়তো ফেট পাৰ্চেণ্টেজ হাই হ'লেও কম হ'লেও তেওঁলোকৰ মানে 12 months তেওঁলোকৰ ছিক্স পেক এপছটো থাকে। আৰু যিসকল জেনেটিকেলি ব্লেছড নহয় তেওঁলোকে কঠোৰ ডায়েট কৰিব লাগিব, কঠোৰ এক্সাৰচাইজ কৰিব লাগিব। তাৰ বিনিময়ত, সেই কঠোৰ কষ্টৰ বিনিময়তহে তেওঁলোকে ছিক্স পেক দেখা পাব। আৰু যিটো মই ক'ম 12 মাহ ৰখাটো ইমান এটা হেল্ডি নহয় যদিহে তেওঁলোকৰ জেনেটিকেলি ব্লেছড নহয়। চ' কিবা কম্পিটিশ্যন প্ৰিপেৰেশ্যন, কিবা এটা নিজৰ আপোনাৰ ফৰ এক্সাম্পল কিবা শ্বুট আছে, ফটো শ্বুট, তেতিয়া তেওঁলোকৰ কাৰণে বেলেগ কথা। কিন্তু 12 months ইজ নট পচিবল ফৰ দ'জ হু আৰ নট জেনেটিকেলি ব্লেছড। চ' ভিডিঅ'টো শেষলৈকে চাব। এক্সাৰচাইজখিনি আপুনি ঘৰত কৰিব, কেনেকৈ কৰিব লাগিব চব মই কৈ যাম। আৰু নতুন ভিউৱাৰ্ছ হ'লে এতিয়াই ছাবস্ক্ৰাইব কৰক, লাইক কৰক, ভিডিঅ'টো চাই থাকিব নাপাহৰিব। ৰিয়ান টিভি। It doesn't make us strong, it doesn't make us weak. Tongue-tied to service like charity. ফাৰ্ষ্ট এক্সাৰচাইজটো আমি কৰিব গৈছোঁ লেগ লিফ্ট, আৰু এইটো আপোনাৰ টাৰ্গেট কৰিব লোৱাৰ এপছটো। আপোনাৰ হাত দুখন গ্লুটছত দি ল'ব আৰু পজিশ্যনটো ভালকৈ চাই লওক। ভৰিকেইটা পূৰা আপোনাৰ 90 ডিগ্ৰী ষ্ট্ৰেইট কৰি পেলাই শ্ল'লি আপুনি তললৈ আনিব। আৰু ফিটকেইটা তলত আনিলেও এনেকুৱা হ'ব যে মেটখনত লগাই নিদিব, অলপমান আপুনি ওপৰত ৰাখিব যাতে কণ্ট্ৰেকশ্যনটো ফিল কৰে। 90 ডিগ্ৰী ওপৰলৈ যাব আৰু লাহে লাহে আপুনি কি কৰিব, তললৈ আনিব। এই লেগ লিফ্টটো আপোনাৰ বহুতেই ভাল এক্সাৰচাইজ। এইটো আপুনি 15টা to 20টা ৰেপিটেশ্যন মাৰিব চাব, 3টা ছেট কৰিব। আৰু এইটো যেতিয়া আপুনি ওপৰত নিব ভৰিটোক স্পীডত নিব, আৰু যেতিয়া তলত আনিব লাহে লাহে নিব। ফিল কৰিব চাব ষ্টমাকটো, মানে আপোনাৰ যোনটো লোৱাৰ এপছটো কাম কৰিছে আপুনি ফিল কৰিলে গম পাব। জোৰ জবৰদস্তি আপুনি কঁকালত দি প্ৰেছাৰ দি হাতেদি দি মানে গাটো দি জোৰত এনেকৈ উঠাব চেষ্টা নকৰিব। ইয়াৰ পিছৰ এক্সাৰচাইজটো যোনটো আমি কৰিব যাম সেইটো হৈছে আপোনাৰ ক্ৰাঞ্চ। চিট-আপ নহয়, এইটো হৈছে ক্ৰাঞ্চ। চিট-আপত আপোনাৰ কি হয়, আপোনাৰ লোৱাৰ বেকটো আপোনাৰ ইনভলভ হয়, কিন্তু এতিয়া লোৱাৰ বেকটো ইনভলভ নহয়। এইটো ভুল, যেনেকৈ আপুনি দেখিলে এতিয়া এনেকৈ ভুল ধৰণে নকৰিব। বহুত শ্ল'লি কণ্ট্ৰেক্ট কৰিব লাগিব আপাৰ এপছটো। ওপৰলৈ নিয়াৰ সময়ত উশাহটো এৰি দিওঁ, উশাহ ধৰিব, ওপৰলৈ নিয়াৰ সময়ত উশাহটো এৰিব। 15টা to 20টা ৰেপিটেশ্যন কৰিব। ফিল কৰোঁ, জোৰ জবৰদস্তি নহয়। মাছলটো কণ্ট্ৰেক্ট হৈছে নে আপাৰ এপছটো আপুনি নিজেই গম পাব। শ্ল'লি এক্সিকিউট কৰি ওপৰত নিব, শ্ল'লি আহিব। আৰু একদম মাথাটো তলত পেলাই দিব নালাগে, তাত মানে মুভমেণ্টত ৰাখিব।
এতিয়া আমি কৰিব যাম সাইড যোনকেইটা আপোনাৰ সাইড এপছ বা অবলিক্স বুলি যোনটো কয় অবলিক্স টাৰ্গেট কৰিবলৈ এইটো কোৱা হৈছে ৰাছিয়ান টুইষ্ট এইটো বিৰাটেই ইম্পৰ্টেণ্ট ভৰিকেইটা পাৰপেণ্ডিকুলাৰ কৰি পেলাই 90 ডিগ্ৰীকৈ ল'ব আৰু আপুনি শ্ল'লি এক্সিকিউট কৰিব লেফ্ট টু ৰাইট ৰাইট টু লেফ্ট একদম ইজিলি এক্সিকিউট কৰিব পাৰ ছাইড 15টা ৰেপিটেশ্যন কৰিবলৈ চাব বিৰাটেই ভাল এক্সাৰচাইজ ছাইড এপছৰ কাৰণে যোনটো অবলিক্স নামেৰে বিখ্যাত অবলিক্সটো ডেভেলপ কৰিবৰ কাৰণে আপুনি এইটো কৰিবই লাগিব 3টা সেট গোটেইকেইটা এক্সাৰচাইজ 3টা সেট আপাৰ এপছ গ'ল লোৱাৰ এপছ গ'ল এতিয়া ছাইড এপছ গ'ল মানে ওভাৰঅল আমি কি কৰিলোঁ ৰেক্টাছ এবডমিনাছটো আমি টাৰ্গেট কৰিলোঁ গোটেইকেইটা এক্সাৰচাইজ লাষ্ট এক্সাৰচাইজটো আপোনাৰ বিৰাটেই ইম্পৰ্টেণ্ট ওভাৰঅল ক'ৰ মাছল ডেভেলপ কৰিব ষ্ট্ৰেংথ আনিব আৰু সেইটো হৈছে আপোনাৰ প্লেংক প্লেংকটো মানে ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট এক্সাৰচাইজ আফটাৰ স্কোৱাট কাৰণ বহুতকেইটা মাছলছ ইনভলভ হয় ইভেন আপোনাৰ ট্ৰাইচেপ চেষ্ট মাছল চ' এইটোত আপুনি 1 মিনিট ৰখিব চাব যদি বিগিনাৰ্ছ হয় 30 ছেকেণ্ড ৰখিব পৰাটো বহুতে এটা ডাঙৰ কথা লাহে লাহে আপুনি টাইমটো বঢ়াই গৈ থাকিব পজিশ্যনটো চাব কিছুমানে কঁকালটো তললৈ হাউলি যায় কিছুমানে বেছি আপোনাৰ যোনটো বাট হয় বাটটো ওপৰত দিয়ে ষ্ট্ৰেইট নাচায় মানে ভুল এক্সিকিউট কৰে চ' আপুনি যাতে ভুল এক্সিকিউট নকৰিব ভিডিঅ'টো 2-3 বাৰ চাই ল'ব লাহে লাহে আপুনি এইটো 1 মিনিটলৈকে যাবগৈ পাৰিব এইটো 3টা সেট কৰিব 4টা এক্সাৰচাইজ আপোনাৰ বেষ্ট হ'ব বিগিনাৰ্ছ হিচাপে আপুনি কৰক মাছলছ ডেভেলপ হ'ব এপছ আৰু ল' বডি ফেট হ'লে আপোনাৰ এনেও 6 পেক দেখিবলৈ পাব সেইকাৰণে আপুনি ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট বক্সত কৰিব কিবা কনফিউজন থাকিলে মেছেজ কৰিব মোৰ পেজটোত আৰু নহ'লে কমেণ্টতো কৰিব পাৰে লাইক দিয়ক ছাবস্ক্ৰাইব কৰক সজাগ অসম সজাগ ফিটনেছ জয় আই অসম